নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰাভা ব্লগছ। তো গাইজ বহুদিনৰ মূৰত একমাহ ধৰি মানে গাইজ ভিডিঅ' দিয়াই নাছিলোঁ, কাৰণ মেইন কথা মোৰ এক্সাম চলি আছিল আৰু লগতে মানে ঘৰত কিবা কিবি প্ৰব্লেম হৈ আছিল। তো এইকেইদিন পূৰা নন ষ্টপ পূৰা ভিডিঅ' আহিব গাইজ। আৰু আমাৰ মেইন কথা ছামাৰ ভেকেশ্যন ষ্টাৰ্ট হৈ গৈছে পূৰা, আৰু এয়া আছে পূৰা এয়া মামী আছে, তাৰপিছত এয়া মা আৰু এয়া মই গাইজ। তো পূৰা টিউশ্যনৰ কাৰণে ৰেডি হৈ গ'লোঁ আৰু এতিয়া বৰ্তমান ধামাল কৰিম, অলপ বাবাল কৰিম। তো আৰু মেইন কথা আমাৰ মানে ওচৰতে মানে আণ্টিহঁতৰ মানে আইতাহঁতৰ মানে কি কয় আইতা মানে ঢুকাল। তো ঢুকালত এটা মানে শ্ৰাদ্ধ পাতিছে, শ্ৰাদ্ধ দেখাম আপোনালোকক কি হয় কি নহয়। তো ভিডিঅ'টো একদম স্কিপ নকৰিব, স্কিপ এনজয় নকৰিব। চব পূৰা হেৰি চলি আছে আৰু তাতে এয়া আংকুলো আছে গাইজ। তো এয়া পূৰা এয়া চব খানা চলি আছে আৰু লগতে এয়া আমাৰ পাপাও আছে, এয়া চব তো এইবিলাক আইটেম চাইটেম পূৰা আছে। তো আংকুল খানা কি কি চলি আছে এনে? এতিয়া পূৰা মাংস পূৰা এয়া চব আছে আৰু পূৰা মাছ চাছ পূৰা ভাজি আছে, পূৰা ফ্ৰাই। আৰু এতিয়া বৰ্তমান গাইজ মই টিউশ্যনত যাওঁ, টিউশ্যনৰ পৰা আহি কিনে পূৰা দেখাই আছোঁ পূৰা ভালকৈ আপোনালোকক চাই কৰিছে। আপোনালোকে এতিয়া চাৰ্টখন দেখা পালে মানে কি কি আইটেম চাইটেম চলি আছে, আৰু এতিয়া মই টিউশ্যনৰ পৰা যাই কিনে খাব পাৰিম। তো গাইজ কি কি আইটেম হয় এইবিলাক তো ইমান ভালকৈ ময়ো গম নাপাওঁ গাইজ। তো এতিয়া যাই কিনে চাওঁ টিউশ্যনৰ পৰা আহি কিনে এতিয়া বৰ্তমান কি কি হয় কি কিনে চাম। তো আৰু পূৰা আজি খাব লাগিব আৰু গাইজ। তো আইতাকণো বেয়া লাগিছে অলপ গাইজ, অলপ ঢুকাল। তো মেইন কথা যিয়ে নহয় খোৱাটো মেইন ভাই, খোৱাটো মেইন নে কি গাইজ। তো আপোনালোকে মানে আপোনালোকে যোনে খাই ভাল পায় গাইজ কমেণ্ট এটা কৰি দিব। আৰু এতিয়া মই এতিয়া ঋষিকেশক লগ পালোঁ, ঋষিকেশক লগ পাই কিনে আমি যাই আছোঁ এতিয়া গণেশগুৰিলৈ যাত্ৰা কৰিছোঁ। আৰু যাত্ৰা কৰোঁতে মাজে মাজে আমি যাই আছোঁ এতিয়া বৰ্তমান আমি ক'ত যাই আছোঁ? গণেশগুৰিতে যাই আছোঁ, গণেশগুৰিতে যাই আছোঁ গাইজ। গণেশগুৰি যাই আমি যাম এতিয়া টিউশ্যনত গাইজ। টিউশ্যনৰ পৰা ভাতে যে বম ধামাকা এটা খানা হ'ব গাইজ। তো খানাটো আজি মানে কি কি হয় কি কি চাই থাকিবলৈ গাইজ। তো বলক আমি এটা আৰু এটা লগ পালোঁ, এয়া লগ পাই কিনে আমি এতিয়া বৰ্তমান ৰাভা মহন্ত আৰু তোৰ কি দেখিম দাস আমি এটা ত্ৰিবেণী সংঘৰ মাজেৰে আমি যাই আছোঁ টিউশ্যনৰ মাজে মাজে আপোনালোকে চাব পাৰে অদ্ভুত এটা বস্তু খেলা হ'ব, অদ্ভুতৰ মাজে মাজে আমি চাব লাগে চাব পাৰে। পূৰা মানুহ চানুহ আহি গৈছে, আমাৰ ইয়াত প্ৰীতম ব্ৰাদাৰ আহিছে। তো আৰু মই আছোঁ পূৰা এতিয়া গোটেই ইয়াৰ চব ব্ৰাদাৰবিলাকৰ এই হেমন্ত ব্ৰাদাৰ এইফালে চোৱা এই আৰু আমাৰ নিপাংক ভাইটো হয়। তো আমি এতিয়া বৰ্তমান আছোঁ আৰু আজি বম এটা খানা আহিছে গাইজ, খানাটো আপোনালোকে চাব। তো খানাটো ধামাল হ'ব গাইজ। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। নিহাল ভাই, তো ইয়াৰ চব আছে আমাৰ চানি দল ভাই আৰু ইয়াৰ নয়ন ভাই। আৰু আমি এতিয়া যাই আছোঁ বৰ্তমান, এইটো হ'ল আমাৰ দীপাংকৰ ভাই আৰু এইটো আমাৰ ম'ম' আছে। যাক বৰষুণত চাওক, বৰষুণত পূৰা ভিজি ভিজি অৱস্থা বেয়া, তাৰ পৰাই পূৰা বৰষুণত ভিজি ভিজি আহি আছে গাইজ। পূৰা ধামাকা বৰষুণ দি আছে গাইজ, পূৰা ধামাকা বৰষুণ ভিজি ভিজি আহি গৈছে। ভিজি ভিজি কিয় আহিছা? ভিজি ভিজি অৱস্থা বেয়া, তাৰ ৰাজদীপ কা অৱস্থা বেয়া হৈ গয়া হে। বহুত দিনৰ মূৰত বৰষুণ পাইছোঁ, আজি ভিজি গ'লোঁ একদম। পূৰা ভিজি গ'ল গাইজ, পূৰা ভিজি গ'ল। আৰু ইহঁতে মেইন কথা ফুটবল খেলিব গৈছে, আমি ইয়াতে পূৰা বৰষুণত আটকি গ'লোঁ আৰু কি কৰিব গাইজ। গাইজ তো আমি বাছৰ পৰা নামি আহি মই এতিয়া পালোঁ লাহেকৈ ঘৰ, আৰু ঘৰ পাম আৰু আজি অলপ খানাটো জানে মানে শ্ৰাদ্ধ পাতিছে। তো কি বা দিছে গাইজ। তো মই জানাতো বম খানা যেনে লাগে। তো গাইজটো কি তো চাই ভিডিঅ'টো একদম লাগে। তো বলক আৰম্ভ হৈ গ'ল। ইয়াৰ পূৰা ব্ৰাদাৰ আছে, তো ইয়াৰ চব মানুহ আছে গাইজ। তো পূৰা ইয়াৰ খানা আংকল এইটো কি হয়? চব খানা হয়। তো এইবিলাক চব আইটেম আছে গাইজ। তো এয়াই হয়। তো এয়া আছে দালি পনীৰ মটন চটন আছে গাইজ। তো এয়াই খানা গাইজ, এইখিনি আছিল গাইজ। ভাল লাগিল। তো আজিৰ লগেইখিনি গাইজ ভাল পাইছে, লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব।